मासबादनि बासनै कोटियाव श्रीमन्त भागवत महापुराण सप्ताह ज्ञान महायज्ञ आरो भागवत बिबुंथि हाबाफारि खुंगोन। उदालगुरि जिल्लानि मासबादनि बासनै कोटियाव श्रीमन्त भागवत महापुराण सप्ताह ज्ञान महायज्ञ आरो भागवत बिबुंथि हाबाफारि खुंनो थांखि लादों। मासबादनि बासनै कोटि गामियाव फैगौ 5 निफ्राय 12 एप्रिलसिम 7 साननि हाबाफारिजों श्रीमन्त भागवत महापुराण सप्ताह ज्ञान महायज्ञ आरो भागवत बिबुंथि खुंनो लानाय जादों होननानै बासनै कोटि गामिनि धोरोम सिबिसुला ददिराम सयनासिया मिथिहोदों। बे हाबाफारियाव जरखा नोजोर बोथावना हाबाफारिया जादों 6 एप्रिलाव सुखदेव मुनि आरो राजा परिकटनि फोनांजाब मिलन, 7 एप्रिल खालि महादेव आरो सीतानि आखुथाय, 8 एप्रिल खालि ध्रुव आरो प्रहलादनि आखुथाय, 9 एप्रिल खालि कृष्णनि जोनोम आरो नंद फोरबो, 10 एप्रिल खालि श्री कृष्णनि माखन सिखाव आरो रासलीला, 11 एप्रिल खालि रुक्मिणीनि जुलि आरो कंस बुथारनाय, 12 एप्रिल खालि सुदामानि आखुथाय आरो सुखदेव मुनिनि दान्थे बिदान्थे बायदि हाबाफारि खुंनाय जागोन। बे भागवत महापुराण सप्तायाव आसामनि गुबुन गुबुन जिल्लाजों लोगोसे नेपाल, भुटान, अरुणाचल प्रदेश, मेघालय बायदि जायगाफोरनिफ्राय गोबां भक्तफोरा बाहागो लागोन होननानै मिथिहोदों। बे 7 साननि हाबाफारियाव मासबादनि रायजो राजाफोरनि मदद हेफाजाब मोननो हानायजों लोगोसे मैखोमै बाहागो लागोन होननानै खुंफुं आफादनि लेंथुमगिरि चन्द्रलाल सयनासि आरो लखनाथ सयनासिया मिजिंथिनाय फोरमायदों। मासबादबासी लगते अসমबासी राइजक अनुरोध जनाब विचारों जे आमार पाँचनैखुटी गाँवत देवलखंडर ओसरते उदालगुरि जिलार पाँचनैखुटी गाँवत धर्मपरायण व्यक्ति श्रीजुत दधिराम सन्यासीदेवर घरत भव्यभावे भागवत सप्ताह महायज्ञ ज्ञान सप्ताहर आयोजन करा होइसे। गतिके এই आयोजनत তেখেতসকলৰ তৰফৰ পৰা বা তেখেতসকলৰ হৈ মই গোটেই অসমবাসী বুলিয়েই নকওঁ, যিসকল লোকে ভাগৱতৰ প্ৰতি প্ৰেম আছে, যিসকলৰ ঈশ্বৰৰ প্ৰতি আস্থা আছে বা যিসকলে সেই নেদেখাজনৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শন কৰিব বিচাৰে, তেওঁলোকে আহি ইয়াত আমাক 5 এপ্ৰিল 2025 তাৰিখৰ পৰা 12 এপ্ৰিল 2025 তাৰিখলৈকে এই সপ্তাহজোৰা কাৰ্যসূচী ভাগৱত প্ৰবচন কৰা হ'ব। আৰু প্ৰবচক হিচাপে আমাৰ থাকিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাগৱত প্ৰবচক বা কথা প্ৰবচক শ্ৰীযুত পুৰুষোত্তম উপাধ্যায়দেৱ, লগতে তেওঁৰ লগত অতি সুকণ্ঠিত বা সুকণ্ঠ থকা ভজন গুৰুসকলৰো ভজন সন্ধিয়া চলিব। লগতে 7 দিন আমাৰ ক্ৰমান্বয়ে 5 তাৰিখে আমাৰ কলচ যাত্ৰা হ'ব, ভাগৱত যাত্ৰা হ'ব। এই ভাগৱত যাত্ৰা আমি ঐতিহ্যপূৰ্ণ আমি দেৱালখণ্ড গণেশ মন্দিৰ তথা লক্ষ্মীনাৰায়ণ মন্দিৰ এই গোটেইকেইটা মন্দিৰক প্ৰদৰ্শন কৰি আমি আমাৰ পাঁচনৈ নদীৰ পৰা আমি জল সংগ্ৰহ কৰিম। তাৰপিছত আমি ক্ৰমান্বয়ে 6 তাৰিখৰ পৰা আমাৰ ৰাতিপুৱা 10টাৰ পৰা আবেলি 3টালৈকে ভাগৱত প্ৰবচন হ'ব আৰু আকৌ সন্ধিয়া 7টাৰ পৰা আমাৰ জ্ঞানমালা তথা ভজন সন্ধিয়া আয়োজন কৰা হ'ব। অৰ্থাৎ আমাৰ ভজন মণ্ডলী থাকিব, সেই ভজন মণ্ডলীয়ে প্ৰায় 3 ঘণ্টা অবিৰমভাৱে ভজন গান প্ৰস্তুত কৰিব। লগতে আমাৰ এই আয়োজকসকলে ধুনীয়াকৈ মাহ প্ৰসাদ তথা লঘু আহাৰ এইটোৰো ব্যৱস্থা কৰা হৈছে। আৰু এটা কথা মই ক'ব খোজোঁ, আমি এনে আগে পিছে ভাগৱতত আমি দুপৰীয়া যাওঁ, প্ৰসাদ হিচাপে আমি কিবা এটা লঘু আহাৰ গ্ৰহণ কৰোঁ, কিন্তু এখেতসকলে আৰু এটা ব্যতিক্ৰম কৰিছে যে তেওঁলোকে ৰাতিৰো আহাৰৰ কাৰণে এইখিনি ইয়াত যিমান লোক আহিব সেয়া 500 হওক, 1000 হওক, 5000 হওক, কোনো লিমিট নাই, কোনো সীমাবদ্ধতা নাই। ধুনীয়াকৈ তেওঁলোকে খাদ্যৰ ব্যৱস্থা কৰি দিছে। অৰ্থাৎ কোনোবা এজন ব্যক্তিয়ে যদি ভাবে মই ভাগৱতত যাম বহিম, তেওঁ ধুনীয়াকৈ ইয়াত 7 দিনো যদি থাকে তেওঁ ধুনীয়াকৈ থাকি খাই বহিব পাৰিব। এই সকলোবিলাক ভব্য আয়োজন আপোনালোকে দেখিছে, ইমান ধুনীয়া ইমান ডাঙৰ পেণ্ডেল হয়তো অসমত ভাগৱতৰ ক্ষেত্ৰত কিজানি প্ৰথমেই হ'ব যেন লাগি আছে। মই আজিলৈকে বহুত ভাগৱতত গ'লোঁ বা চালোঁ শুনিলোঁ, কিন্তু ইমান ডাঙৰ এটা পেণ্ডেল কৰি আয়োজন কৰা মই দেখা নাছিলোঁ বা পোৱাও নাছিলোঁ। গতিকে আমি এই পাঁচনৈখুটি অৰ্থাৎ মই আৰু এটা কথা ক'ব খোজোঁ, এই মাধ্যমৰ যোগেদি চাওক, আমাৰ এই ভূমিটো হ'ল পবিত্ৰ ভূমি, য'ত হৰি আৰু হৰৰ যুদ্ধ হৈছিল।
য'ত আমি শোণিতপুৰ হিচাপে তেজপুৰ হিচাপে আজিও পৰিগণিত। আজিলৈকে কোনো মহাভাৰত পুৰাণ কোনো আখ্যান আমাৰ ধৰ্মগ্ৰন্থত ক'তো নাই। আপুনি চাব য'ত ভগৱান দুজন অৰ্থাৎ দেৱতাৰো দেৱতা দেৱাদিদেৱ মহাদেৱ আৰু দেৱতাৰো শ্ৰেষ্ঠই বুলি ক'ব লাগিব শ্ৰীকৃষ্ণৰ মাজত যে তেওঁলোকে যুদ্ধ কৰিছে। আমি বহুত ইতিহাস পাইছোঁ, পুৰাণ অধ্যয়ন কৰিছোঁ, ৰামায়ণ অধ্যয়ন কৰিছোঁ, মহাভাৰত কৰিছোঁ। তাত কি আছিল? এটা ধৰ্মৰ লগত অধৰ্মৰ যুদ্ধ আছিল বা সংস্কাৰৰ লগত কুসংস্কাৰৰ যুদ্ধ আছিল, ৰাক্ষসৰ লগত দেৱতাৰ যুদ্ধ আছিল। কিন্তু আমি এনেকুৱা এটা পবিত্ৰ ভূমিত আমি আছোঁ বা আমি জন্মগ্ৰহণ কৰিছোঁ, আমি সকলোৱে নিজকে ধন্য বুলি মানিব লাগিব। য'ত দুজন ভগৱানে আহি যুদ্ধ কৰিছিল, সিও এজনে নিজৰ ভক্ত